Hello everyone, Assamese Mother Diary পুনে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই কেইটামান স্কুল টিফিন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিবিলাক মই মোৰ ছোৱালীক দিওঁ। ইয়াৰ আগতেও মই এনেকুৱা স্কুলৰ টিফিনৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ। সেই ভিডিঅ'টিতেও আপোনালোকে বহুত মৰম দিছে, আশা কৰোঁ এইটোতো দিব। সেই ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই সেইটোও চাব। তাতো কিছুমান হেল্ডি ৰেচিপি মই শ্বেয়াৰ কৰিছোঁ, যিবিলাক মই মোৰ ছোৱালীক দিওঁ। আশা কৰোঁ আপোনালোকেও আপোনালোকৰ শিশুসকলক এই ৰেচিপিকেইটা ট্ৰাই কৰি চাব আৰু দিব, আৰু দেখিব আপোনালোকৰ শিশুসকলেও টিফিনত যদি এনেকৈ বেলেগ বেলেগ ধৰণৰ ৰেচিপিবিলাক বা টিফিন বনাই দিয়ে, দেখিব সিহঁতে ধুনীয়াকৈ খাব আৰু আপোনাৰ মানে চিন্তা নাথাকিব আৰু টিফিন ঘূৰাই আনিছে বুলি। গতিকে আহকচোন আজি মই কি কি ৰেচিপি লৈ আহিছোঁ সেইকেইটা চাই লওঁ, আৰু চাই যদি ভাল পায় তেন্তে লাইক কৰিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰি দিওঁ। এইটো হৈছে 1 নম্বৰ টিফিন ৰেচিপি। এইটো বনাই নেদেখুৱালোঁ, আৰু যেতিয়া টিফিনটো ৰেডি কৰিছিলোঁ সেইখিনি সময়তে দেখুৱালোঁ। এয়া মই সৰু সৰু দুখন ৰুটি ঘিৰে ভাজি দিছোঁ, পৰঠা টাইপ কৰি। আৰু এয়া মই দীঘল দীঘলকৈ আলু কাটি দিছোঁ, অকণমান গুড় দিছোঁ দেখিছেনে, আৰু এইটো ছাইডত এয়া মই চচ দিছোঁ। এনেকৈ দিবচোন, আপোনাৰ শিশুটোৱে খাই বৰ ভাল পাব। 2 নম্বৰ ৰেচিপিটো বনাবৰ কাৰণে এয়া মই পেন এখনত বাটাৰ দি দিছোঁ। তাৰপিছত দিলোঁ এয়া 2খন ব্ৰেড। এই 2খন অকণমান সময় মই গৰম কৰিম। ইমান বেছিকৈ নাভাজোঁ, কেৱল গৰম কৰাৰ নিচিনাকৈ দিম, অকণমান সময় ভাজি লৈ পেলাই। এতিয়া মোৰ এয়া ব্ৰেড 2খন ভজা হৈ যোৱাৰ পিছত ব্ৰেডৰ ভিতৰত এয়া মই গুড় দি দিছোঁ। মোৰ ছোৱালীয়ে গুড় খাই বহুত ভাল পায়, সেইকাৰণে মই গুড়েই দিওঁ। যদি গুড় নাখায় তেনেহ'লে আপোনালোকে তাৰ ভিতৰত জেলি দিব পাৰে, চচ দিব পাৰে। গতিকে মোৰ ছোৱালী যিহেতু গুড় খায় সেইকাৰণে মই ইয়াৰে ভিতৰত গুড়েই দি দিলোঁ। এতিয়া এয়া মই টিফিন ৰেডি কৰি আছোঁ, তাইক দি দিলোঁ এয়া ব্ৰেড 2খন। এতিয়া মই ইয়াত দিম এটা সৰু বাটাৰৰ পেকেট, আৰু মই চকলেট আনি থোৱা আছিলে সেইকাৰণে এটা চকলেটো দি দিলোঁ। মাজে মাজে চকলেট দিয়াটো বেয়া কথা নহয় বুলি মই ভাবোঁ। এতিয়া এয়া 3 নম্বৰ ৰেচিপিটোলৈ আহিছোঁ। ইয়াত সৰু টিফিনটোত দিছোঁ মই ডালিম আৰু চেৰি, আৰু এয়া মই মেয়নিজ দেখিছেনে, কল সৰু সৰুকৈ কাটি দিছোঁ। তাৰ ওপৰত এতিয়া এয়া মই মেয়নিজ লগাই দিছোঁ। মেয়নিজৰ সলনি ক্ৰীমো দিব পাৰে যদি আপোনাৰ শিশুটিয়ে খাই ভাল পায়। এনেকৈও এটা ৰেচিপি কেতিয়াবা দিব পাৰে টিফিনত। এতিয়া আহিছোঁ 4 নম্বৰ টিফিন ৰেচিপিটোলৈ। ইয়াৰ কাৰণে প্ৰথমতে মই বাটাৰত ভাত ভাজি লৈছোঁ, তাত দি দিছোঁ কাজু আৰু খিচমিচ। সেইখিনি অকণমান সময় লৰাই ভাজিছোঁ, যাতে ভাতৰ যিটো আমাৰ পেনপেনীয়া হৈ থাকে সেইটো ভাৱটো নোহোৱা হৈ যায়। এইখিনি এতিয়া প্ৰায় ভজা হৈ গ'ল। এতিয়া মই ভাতৰ লগত খাবৰ কাৰণে যি আলু, বিন আৰু গাজৰ ভাজিছিলোঁ, সৰু আলু, সেই ভাজি আকৌ ইয়াত মিক্স কৰি দিম। এই ৰেচিপিটো কেতিয়াবা ট্ৰাই কৰি চাবচোন, আমাৰ শিশুসকলে খাই বহুত ভাল পাব। ইয়াত বাদামো দিব পাৰে, যিটো মুফলি থাকে সেইটোও দি চাব পাৰে যদি আপোনালোকৰ শিশুৱে খাই ভাল পায়। এইখিনি আছিল আজিৰ 4টা টিফিন ৰেচিপি। চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব।